নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল আৰু অসমবাসী ৰাইজ। আজি এটা নতুন ভিডিঅ' আপোনালোকলৈ আকৌ আগবঢ়াইছোঁ। ভিডিঅ'টো আমাৰ ONGC ভিতৰৰে এখন নাজিৰা নাজিৰাৰ ভিতৰৰে প্লে গ্ৰাউণ্ডত অনুষ্ঠিত কৰা হৈছে। 7 দিনীয়া কাৰ্যসূচীৰে এইবিলাক বিহুৰ প্ৰশিক্ষণ দিয়া হৈছে। ঢোল বজাবলৈ ইয়াত ঢোল বাদনৰ কাৰণে কণ শিশুবিলাকে উপস্থিত হৈ পিনি সকলোৱে মিলিজুলি ঢোলৰ বাদন বজাই আছে। আমাৰ দিখপৰীয়া শিৱসাগৰ দিখপৰীয়া বিহু যোৱাৰ আমাৰ দাদাসকলে শিকাইছেহি। এয়া দাদাই যিজনে শিকাই আছে বৰ্তমান তেখেত অনন্ত গগৈ, আৰু প্ৰখ্যাত তেখেতো বহুত আমাৰ ভাল ঢুলীয়া হয়। আপোনালোকক চাব এতিয়া ইমান ধুনীয়াকৈ কণ শিশুবিলাকে বজাইছে। চাওক আপোনালোকে এইবিলাক চাওক কিমান ধুনীয়াকৈ বজাই আছে ইহঁতি আৰু প্ৰশিক্ষণ লৈ আছে। আৰু লগতে আমাৰ এগৰাকী বাইদেউ আছে, তেখেতেও দেখাইছোঁ আপোনালোকক। তেখেতেও ইণ্টাৰেষ্টেড হয়, সেইকাৰণে ভালে প্ৰশিক্ষণ লৈ আছে। সকলোৱে আহক, ভিডিঅ'টো ভালদৰে চাওঁ আৰু মোৰ ভিডিঅ'টো আপোনালোকে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব। এইটো অত্যন্ত প্ৰয়োজন কৰিবলৈ নাপাহৰিব। আৰু এইপিনে আমাৰ চব সকলোৱে কেনে ধুনীয়াকৈ বজাই আছে। আপোনালোকৰ কিবা কমেণ্ট থাকিব লাগিলে মোৰ কমেণ্ট লাইনত লিখিব পাৰে। ধন্যবাদ। আমি আহোঁ একেলগে ভিডিঅ' চাওঁ। মনৰ নিজান জোনা কাছিলে তোমাৰ মৰম সুবাসনীৰ হঠাতে শুকালে পোহৰ ফুলনি নিৰিমাৰ মাজতো নাথাকা যে তুমি নাহিবা বেদনা বুকু ভৰা মনৰ নিজান জোনা কাছিলে তোমাৰ মৰম সুবাসনী